কবিতাৰ শিৰোনামা এটা উশাহ আপোনাৰ নামত। কবিতাৰ কথা আৰু আবৃত্তি ৰাজশ্ৰী বৰুৱা। উশাহবোৰৰ উত্তাপ যেতিয়া ভাৱ হৈ উৰিছিল, মই লক্ষ্য কৰিছিলোঁ অত্যন্ত শীতত গোট মাৰি টান হৈ ৰোৱাৰ দৰে ৰৈ গৈছিল আপোনাৰ কলিজা। আপুনি পাতলীয়া বতাহজাক ভাল পাইছিল। সকলোৱেতো বুজিব বিচাৰে তপত কলিজাৰ ঘন উশাহবোৰ। যেতিয়া আপোনাৰ দুচকুৰ সমান্তৰালকৈ মোৰ ৰৌদ্ৰোজ্জ্বল চকুহাল আপোনাৰ হেতা পৰা ৰঙহীন দুচকুত গুজি উন্মত্ত হোৱাৰ ভাৱনাত ডুব গৈ আছিল, নিশ্চিতভাৱে আপুনি সেই অৱকাশৰ ব্যৱধানত, কাৰণ আপুনি পাতলীয়া বতাহজাকতে আপোনাৰ পকেটৰ সযতনাই ৰখা সতেজ চিগাৰেটৰ ধোঁৱাবোৰ উৰুৱাৰ চখ। সতেজ চিগাৰেটৰ ধোঁৱাবোৰ উৰুৱাৰ চখ কিম্বা হাবিয়াসত, কাৰণ আপুনি পাতলীয়া বতাহজাকৰ প্ৰেমত পৰিছিল।